হেল্ল' গাইছ, আৰু নতুন ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম। তো আজি মোৰ লগত কণী নাইকিয়া, বিকজ কণী আছে আজি ইন দ্য মুড অফ চেফ। তো কণী আজি চেফৰ মুডত আছে। তো মেইন কথা হৈছে কি আজি আমাৰ ৰুমত কি বনিব। তো আজি আমাৰ ৰুমত এটা খাতাৰনাক বস্তু বনিব গৈ আছে। তো মানে ফাৰ্ষ্টতে কৈ নিদিওঁ, তো আপোনালোকে চাই থাকক প্ৰচেছটো, তেতিয়া মাজলৈ গম পাই যাব। তো কণীয়ে ফাৰ্ষ্ট অফ অল কি কৰি আছে আমি চাওঁ। হোৱাটছআপ ব্ৰ'। হেল্ল' কণীয়ে দেখোন পিঁয়াজ কুটি আছে পূৰা। গাহৰি বনিব নে চিকেন বনিব ঠিক নাই আজি। তো আজি 2 কেজি গাহৰিও বনি যাব পাৰে, ঠিক নাই। তো লেট চাওঁ, আমি অলপমান ৱেইট কৰোঁ, কণীয়ে কি বনাই চাওঁ। তো গাইছ, ইয়াতে কণীয়ে দেখিছোঁ দেখোন এগালমান পিঁয়াজ কাটি লৈছে, জলকীয়াও দিছে সেউজীয়া সেউজীয়া, নিমখ এগাল দিছে দেখোন। এতিয়া কি বনি আছে ইয়াত? মোৰ একদম পিঁয়াজে কন্দুৱাই। কণীয়ে পূৰা পিঁয়াজৰ লগত দেখোন নিমখ সানি আছে। আজি পিঁয়াজ ভাজিম, পিঁয়াজ ভাজা খুৱাম। কি হ'ল? এইখিনি থৈ দিওঁ অলপ সময়, 5 মিনিটমান এইখিনি অকণমান ঢাকি থৈ দিওঁ। তইতো মেৰিনেট হৈ গ'ল দিছে নেকি? এইখিনি অকণমান সানি দিওঁ নেকি কোৱা? এইখিনি সানি দিলে কাৰোবাৰ মানে চকুত অলপ সানি লওঁগে অলপমান। তো নেক্সট আমাৰ 5 মিনিটৰ পিছত আকৌ আহি গ'লোঁ। তো পিঁয়াজ পূৰা মেৰিনেট হৈ আছে মছলা চছলা নিদিয়াকৈ। নেক্সট এইটো কি মালটো কি এইটো? এইটো হৈছে বেচন। বেচন। বেচন দি দিছোঁ। তাৰপিছত সিটো কি বস্তু? এইখিনি হৈছে অকণমান ময়দা। ইমান অকণমান ময়দা দোকানত পায় নে কিনিবলৈ? আচলতে সেইদিনাখন পৰঠা বনাই খোৱা হ'লে আচ্ছা, অকণমান ময়দা ক'তনো দিব আমাক। তো হালধি এড কৰা হৈছে ইয়াতে। বঢ়িয়া বঢ়িয়া বঢ়িয়া। হালধি এড কৰিলোঁ। নেক্সট আমি এড কৰিম এইটো মছলা শ্ব'ৰুম। ইয়াত এভৰি কাইণ্ড অফ মছলা পোৱা যায়। লাল মিৰ্চ। গোটেই পেকেটডালে দি দে। পেকেটটো দিব নালাগে, আহিব লাগিব ৰংটো। লাষ্টত অকণমান সোৱাদ অনুসৰি, সেইটো কি? অকণমান সোৱাদ অনুসৰি, বেছি নহয়, অকণমান চেনিও লৈছে। এডাল কি বস্তু বনি আছে? Oh my God, আই এম ফিলিং লাইক ইট ইজ এ পকৰা। অকণমান বেছি নহয়, বেছি দিলে এইখিনি সানিব লাগিব। মাষ্টাৰ চেফ মিষ্টাৰ কণী। থেংক ইউ, থেংক ইউ, থেংক ইউ। এটা দৰকাৰ পৰিলে আৰু অকণমান দিব লাগিব। আই থিংক ইট ইজ এ পিঁয়াজি। যদি আপোনালোকে ইমান সময়লৈ তো আমি ফাইনেলি গম পাই গ'লোঁ। আপোনালোকে যদি ইমান সময়লৈকে ভিডিঅ'টো চাই আছে, এইটো গম পাইছে এইটো আমাৰ পিঁয়াজি বনি আছে। তো এতিয়া আমি চাওঁ যে আমাৰ কণী আমাক কেনেকুৱা ধৰণৰ পিঁয়াজি বনাই খুৱায়। আৰু আজি আমাৰ ৰুমত বনি আছে ফাইনেলি আমাৰ টপিকটো হৈছে আজি চাই আৰু পিঁয়াজি। তো এইফালে আমাৰ গাখীৰ আনি থোৱা আছে, আৰু কণীয়ে মানে গাখীৰ চিৰা খাবলৈ আনিছিলে। চিৰা খালি নে নাই আজি? মেইন কথাটো পাহৰিলোঁ নহয়। চিৰা খোৱা নাই? ভোক লগা নাই আজি। বাচন ধুই লৈছোঁ নেকি খাই গৈ? নাই আজি চিৰা খোৱা নাই। মানে আচলতে কি হ'ল, ৰাতিপুৱা চিৰা খালোঁ, তাৰপিছত দুপৰীয়ালৈতো ভাতটো দেৰিকৈ বনালি ন, 2টামান বনালে। মই আকৌ দুপৰীয়ালৈ ভোক লাগিলে কাৰণে চিৰাটো খাব লগাত পৰিছিলে। মানে এবাৰ খালি চিৰা ভাত খোৱাৰ পিছত? ভাত খোৱা আগতে 2বাৰ খালোঁ। বঢ়িয়া বঢ়িয়া। তাৰপিছত ভাতটো খালোঁ, ভাতটো খাওঁতে খাওঁতে দেৰি হ'ল, তাৰপিছত আমাৰ ভোকটো লগা নাই মানে। বঢ়িয়া বঢ়িয়া। তো আপোনালোকে চাই থাকক যে এতিয়া কণীয়ে কি পিঁয়াজি বনায়। পিঁয়াজি সেইটো মালটো পূৰা সানি লোৱা হৈছে মজাকৈ। ধুনীয়া হৈ গৈছে এইকণ। এতিয়া এইকণৰ লাহেকৈ কেৰাহীটো তেলটো গৰম কৰিব লাগিব। তাৰপিছত একদম ফুল পাৱাৰ কৰি আছোঁ। তো গাইছ, গেছ চেছ জ্বলি গৈছে, আৰু এইফালে কণীয়ে ইয়াত 1.5 লিটাৰমান তেল দি দিছে। ৰিফাইন নে মিঠাতেল? ৰিফাইন লগত অকণমান নিমখ দি দিছোঁ। নিমখো দি দিছে। এতিয়া পূৰা মালটো ধুনীয়াকৈ বহাই দিয়া হৈছে। কমাই দিব লাগিব, ফুল ফ্লেম হৈ আছে। বঢ়িয়া। হাতটো এনেকৈ তেলত ডুবাই দিওঁ নেকি গাইছ? তো ডুবাই দে তেলত।
নেক্সট কাইলৈ ৰাতিপুৱালৈ কালি এতিয়াই ৰাতিলৈ মোক DMC নিব পাৰিবানে তুমি? DMC নিব নালাগে দে আৰু এইখন হ'লে তোকে এখন দেখি ডুবাইংগে তিনিটাই দিয়া বঢ়িয়া এইটো কিমান টাইম পকাব লাগিব তেলত অকণমান 2-3 মিনিট ল' ফ্লেমত খালি বঢ়িয়া তো 2-3 মিনিট পিছত লগ পাই আছো তো গাইজ 2 মিনিট নহয় আমাৰ 10 মিনিট মানে হ'ল চাগে ই ল' ফ্লেমত দিলে মালটো তো ইয়াতে ধুনীয়াকৈ এখন কাঁহীত টিচু পেপাৰ দিছোঁ হা টিচু পেপাৰটো কিয় দিছে কোনে বুজাই দিব কিয় দিছে টিচু পেপাৰটো দিছোঁ যোনটো এক্সেছ অইল আছে ন সেইটো আজিকালি চবেই ইউজ কৰে এক্সেছ অইলটো আপোনাৰ ইয়াত টিচুখিনি শুহি ল'ব ৱাও বঢ়িয়া বঢ়িয়া মানে খাইছোঁ যদি অকণ তেলটো কমাই খাওঁ তেল কমাই কি খাওঁ আৰু তেল বেছিকৈ হৈ গৈছে এইটো হৈছে আমাৰ ফাইনেলি পিঁয়াজি ইজ ৰেডি গৰম গৰম পিঁয়াজি বাকীখিনি এতিয়া ভাজিম তো এইখিনি আমি ভাজি থাকোঁ আপোনালোকক একদম হোৱাৰ পিছত লগ পাই আছোঁ গাইজ আমাৰ পকৰি হৈ গ'ল ৰেডি আৰু এইফালে চাহ এইটো চচত সদায় চাহ পৰে কিন্তু মেইন কথা এটা হ'ল মই আপোনালোকক কৈ আছোঁ তো গাইজ আমাৰ ইয়াত একদম পকৰা ৰেডি পূৰা ধুনীয়াকৈ ডেক'ৰেশ্যন বনাই দিছোঁ চাহৰ কালাৰো কণীয়ে বনাইছে চাহ আজি মানে ফুল চেফটো হৈছে কণী তো এতিয়া মেইন কথা হ'ল কি কণী পিঁয়াজি হ'ল 5টা মানুহ আছোঁ 2টা মালটো ডিভাইড কেনেকৈ হ'ব এতিয়া ডাঙৰ এখন কাজিয়া হ'ব ডাঙৰ এখন মাৰপিট হ'ব বিহাইণ্ড দ্য চিনত সেইখন মানে আমি কেমেৰাত নেদেখাওঁ আৰু তাৰপিছত যোনে জিকে সেই পকৰিটো খাই দিব গাইজ এতিয়া আহি গ'ল চবতকৈ আপোনালোকে বেয়া পোৱা টাইমটো সেইটো হৈছে খোৱা টাইমটো কাৰণ এতিয়া আমাৰ ফাইনেল বেয়া নাপায় নহয় আমি এতিয়া খাম আপোনালোকে চাব লাগিব মানে সেইটো এতিয়া প্ৰব্লেম তো উপায় নাই আৰু তুমি এটা টেষ্টিং কৰি চাওঁ মই সৰুতে লৈছোঁ বঢ়িয়া চাহকাপ বঢ়িয়া হৈছে আৰু পকৰিটো একদম পূৰা ফেণ্টাষ্টিক পকৰি তো আজি R&D ছাকচেছফুল হৈছে বাট আৰু ইম্প্ৰুভ হ'ব পকৰিটো লাহে লাহে মানে আমাৰ ৰেচিপিটো আমাৰ বনাব লাগিব ন তো আজিৰ কাৰণেতো মজা হৈছে তো নেক্সট আমি আকৌ বনাম নতুন ৰেচিপি আহিব আকৌ বঢ়িয়া বঢ়িয়া তো গাইজ একদম পূৰা খাই কৰি মজাকৈ আজৰি বঢ়িয়া লাগিলে নিজৰ খানাটোৱে ভাল লাগিছে বুলি ক'ম তো নিজে বনাইছে এতিয়া নিজে ভাল লাগিছে বুলি ক'বই তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ তো আমাৰ মানে ভইচ লাইভ চেনেলটোৰ পৰা এটা বহুত স্পেচিয়েল ধামাকা এটা হ'ব গৈ আছে কিন্তু এই মে' মাহতে হ'ব তো যদি ভগৱানে ভোলেনাথে বিচাৰে তেতিয়াহ'লে নিশ্চয় হ'ব নহ'বও পাৰে বাট হোৱাৰ পচিবিলিটি বেছি আছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখক আপোনালোকে গম পাই যাব যে কি বহুত ডাঙৰ ধামাকা হৈ আছে হ'বলৈ গৈ আছে মানে তো আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ তো নেক্সট আকৌ লগ পাম এটা নতুন ৰেচিপিৰ সৈতে